And welcome back to my another new মই আজি ৰিভিউ কৰিম flipkart Myntra আৰু সবৰ ফেভৰেট Meesho so তো মই আনিছিলো Myntra পা আৰু এটো হয় ব্লাশাৰ only on 77 rupees আৰু এটো পিগমেন্টেশন সব বহুত বেছি ভাল আপোনালোকক মই শুটটো একবাৰ দেখাই দিম দামতে আনিব বিচাৰে Myntra পা এনেকা এটা ব্লাশাৰ আনিব পাৰে আৰু বাকি সো এটো আনিছো flipkart পা আৰু এটো হৈছে হাইলাইটাৰ or 180 I think এনেকে পৰিছিলে Meesho পা মই আনিছিলো এই পেনটো যেটো নেকি এনেকা ফাৰ্ষ্টত এনেকা সো এনেকা মই দুটা আনিছিলো মোৰ 179 পৰিছিলে আৰু এটো লেন্থটো দেখিছে কিমান ডাঙৰ কিমান প্ৰাইমাৰটো আপোনালোকে দেখি পাইছে এই প্ৰাইমাৰটো মই যেতিয়াৰ পৰা আনিছো এই প্ৰাইমাৰটো খুবেই বেছি ভাল আৰু ইছিলে 350 আৰু এই ধৰণৰ এটা স্প্ৰে টাইপৰ পাই যাব আৰু এটো কাকিটা সাইড এতিয়া দেখাই পাব মই আজি আহিছে বুলি মই আপোনালোকক কৈছো আৰু ইয়াত কিটা শেড পাম মই দেখাই আছো ছটা ফেশিয়াল কিট পাম মই কালি এটা লং ব্লগ বনাম ফেসত এপ্লাই কৰি মই ভিডিওখন আপোনালোকক ধুনিয়াকে দেখাই দিও প্যালেট এটো মই আনিছিলো flipkart 120 কিটা দেখিছে আপোনালোকে আনিব পাৰে খুব বেছি ভাল এটো এই ফাউন্ডেশনটো আনিছিলো ভাল মই বহুত দিন ইউজ কৰিছো আৰু মই আনিছিলো only 99 দি থ্যাংক ইউ মোৰ ভিডিওটো ইমান এৰি বাবে ৰিভিউ ভিডিও লাগে আপোনালোকে নিশ্চয় কমেন্টত লিখিব কৰি দিব আৰু আজিলে ইমানে থ্যাঙ্কস ফৰ ওয়াচিং বাই